মই আগতে কৈছো যে চিৰাং এণ্ড কোকৰাঝাৰ এই দুইখন জিলাই অসমৰ প্ৰতিখন জিলাক পিছ পেলাই থৈ যাব। ইয়াত যিটো আমি আহি কৈছো টকা দি দিয়ক, ইটোক দি দিয়ক, আমি হাত পাতিব লাগিব এদিন যে আমাক দিয়ক। কাৰণ ইয়াত যিটো ডেভেলপমেণ্টৰ পেচ আছে আৰু মানুহে বিকাশ বিচাৰিছে, আটাইতকৈ ডাঙৰ কথা গেলেফু হৈ যোৱাৰ পিছত চিৰাং আৰু দাঁতগিৰি অসমৰ আটাইতকৈ বিকশিত জিলালৈ ৰূপান্তৰিত হ'ব, মেবি ইকুইভেলেণ্ট টু গুৱাহাটী। কাৰণ গোটেই ভূটানত তেওঁলোকৰ যিটো ডেভেলপমেণ্ট 8 কিলোমিটাৰ দূৰত চিৰাং মানুহৰ ঈৰ্ষাৰ কেন্দ্ৰবিন্দু হৈ পৰিব। যদি ভূটানে তেওঁলোকৰ মিছনত সফল হ'ব পাৰে, আমি কি কৰিব খুজিছো, গুৱাহাটীৰ পৰা গেলেফুলৈকে আমি ৰেল লাইন বহাব খুজিছো দাঁতগিৰি হৈ, যাতে that can be captured। আৰু মই ভাবো যে আমাৰ অসম এডভান্টেজ সামিটৰ সময়ত গৃহমন্ত্ৰী আমাৰ ৰেল মন্ত্ৰী ডাঙৰীয়াই এই ঘোষণা কৰিব পাৰিব। মই অসম বিধানসভাৰ সদস্যসকলক অনুৰোধ কৰিম, ইয়ালৈকে কোকৰাঝাৰলৈকে আহিব, ওদালগুৰি তামুলপুৰলৈকে আহিব, বহুত কথা শিকিব পাৰিম। আজিৰ সদনতে মোক আপচুৰ সভাপতি দীপেন বড়ো ডাঙৰীয়াইও কৈ আছিলে, সকলোৱে কৈ আছিলে আমি উন্নয়নৰ বাবে আগ্ৰহী। 125তম অনুমোদন যাতে খুব সোনকালে হৈ যায়, তাৰ বাবে অসম চৰকাৰে ভাৰত চৰকাৰৰ লগত একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি মই পবিত্ৰ সদনত মই আপোনালোকৰ সন্মুখত ৰাখিব খুজিছো। বিটিআৰৰ লগত এটা ডাঙৰ ডেভেলপমেণ্ট হৈ আছে, আমি সকলে জনা উচিত। ভূটানত গেলেফু মাইণ্ডফুলনেছ চিটি নামৰ এখন ডাঙৰ মহানগৰ হ'ব আছে। ভূটানৰ ৰজাই আশা কৰে যে ই ছিংগাপুৰৰ দৰে এখন ডাঙৰ চহৰ হ'ব। তাৰ অকল ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টতে তেওঁলোকে প্ৰায় 8,000 কোটি টকা খৰচ কৰিব খুজিছে। And total investment in Gelefu will be more than 1 lakh crore. ভূটানৰ মোৰ যাত্ৰাৰ পিছত ভূটানৰ ৰজাই মোক কৈছে যে গেলেফুতটো ছুপাৰ ৰিচ সকল আহি থাকিব, উদ্যোগ ক'ত কৰিব, ব্যৱসায় ক'ত কৰিব। ভূটানৰ ৰজাই মোক কৈছে যে আপুনি এই সময়ৰ লগত সুযোগ ৰাখি বিটিআৰটো ডেভেলপ কৰক। এতিয়া আমি সিদ্ধান্ত লৈছো যে গেলেফুৰ লগে লগে আমি দাঁতগাড়ী, যাতে গেলেফুৰ ব্যৱসায়টো আমি দাঁতগাড়ীত ল'ব পাৰো, আমি দাঁতগাড়ীক উন্নয়নৰ বাবেও আমি কাম কৰাৰ বাবে সিদ্ধান্ত লৈছো। মই আগতে কৈছো যে চিৰাং এণ্ড কোকৰাঝাৰ এই দুইখন জিলাই অসমৰ প্ৰতিখন জিলাক পিছ পেলাই থৈ যাব। ইয়াত যিটো আমি আহি কৈছো টকা দি দিয়ক, ইটোক দি দিয়ক, আমি হাত পাতিব লাগিব এদিন যে আমাক দিয়ক। কাৰণ ইয়াত যিটো ডেভেলপমেণ্টৰ পেচ আছে আৰু মানুহে বিকাশ বিচাৰিছে, আটাইতকৈ ডাঙৰ কথা গেলেফু হৈ যোৱাৰ পিছত চিৰাং আৰু দাঁতগিৰি অসমৰ আটাইতকৈ বিকশিত জিলালৈ ৰূপান্তৰিত হ'ব, মেবি ইকুইভেলেণ্ট টু গুৱাহাটী। কাৰণ গোটেই ভূটানত তেওঁলোকৰ যিটো ডেভেলপমেণ্ট 8 কিলোমিটাৰ দূৰত চিৰাং মানুহৰ ঈৰ্ষাৰ কেন্দ্ৰবিন্দু হৈ পৰিব। যদি ভূটানে তেওঁলোকৰ মিছনত সফল হ'ব পাৰে, আমি কি কৰিব খুজিছো, গুৱাহাটীৰ পৰা গেলেফুলৈকে আমি ৰেল লাইন বহাব খুজিছো দাঁতগিৰি হৈ, যাতে that can be captured। আৰু মই ভাবো যে আমাৰ অসম এডভান্টেজ সামিটৰ সময়ত গৃহমন্ত্ৰী আমাৰ ৰেল মন্ত্ৰী ডাঙৰীয়াই এই ঘোষণা কৰিব পাৰিব। 10খন কলেজ আমি প্ৰভিন্সিয়েলাইজ কৰিছো। এইবাৰ আমি বিধানসভাত প্ৰাদেশিকৰণৰ আইন আনোতে বড়ো চুক্তিৰ 6.3 ক্লজক আৰু অলপ কেনেকে আমি শক্তিশালী কৰি ইমপ্লিমেণ্ট কৰিব পাৰো, তাৰ কাৰণে আমি কাম কৰিব খুজিছো।